উৎপল ব্লগৰ এইটো অঞ্চললৈ স্বাগতম জনাইছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো দবাই ল'ব, যাতে মই নতুনকৈ দিবলৈ ভিডিঅ' আপোনালোকে চাব। মই মোৰ প্ৰতিবেদন মই ক্ৰমাগতভাৱে পাঠ কৰিব বিচাৰিছোঁ। তোলালোৱে আৰু মই মাজতে আপোনালোকক ইয়াতে জনাব বিচাৰিছোঁ, এয়া আমাৰ মাজত নিৰ্দিষ্ট বক্তাৰ আশা অলংকৃত কৰিবলৈ আমাৰ মাজত উপস্থিত হৈছে। নমস্কাৰ। প্ৰতিদিনকাৰৰ মুখ্য সম্পাদক ঋতুমণি শইকীয়া ডাঙৰীয়া, তেখেতক আমি উষ্ম আদৰণি জনাইছোঁ আৰু আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ক্ষমা কৰিব, মই প্ৰতিবেদন পাঠ কৰোঁতে মাজতে কিছু সময় মই ৰ'ব লগা হৈছে। যি কি নহওক, মঞ্চত আসন অলংকৃত কৰা আজিৰ এই মূল সভাখনত সন্মানীয় উদ্বোধক, এই অঞ্চলৰে অন্যতম এখন আগশাৰীৰ শিক্ষানুষ্ঠান মৰিধল মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ কমল গগৈ ডাঙৰীয়া, মোৰ অতি শ্ৰদ্ধাৰ অসমৰে এগৰাকী বিশিষ্ট ব্যক্তি শিক্ষাবিদ ডক্টৰ পুষ্প গগৈদেৱ, শ্ৰদ্ধাৰ দীপালী গগৈ বাইদেউ, জিলা খণ্ড উন্নয়ন বিষয়া সেউতী দলে বাইদেউ, স্কুলসমূহৰ পৰিদৰ্শক শিক্ষা বিষয়া কবিতা ডেকা বাইদেউ, আন এগৰাকী মঞ্চত আসন অলংকৃত কৰা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মোৰ শ্ৰদ্ধাৰ কীৰ্তিনাথ চুতীয়াদেৱ, এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষককে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু উপস্থিত ৰাইজ, আপোনালোক সকলোকে প্ৰথমতে মই আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু মৰম যাচিছোঁ। সন্মানীয় সভাপতি মহোদয়ে আমাৰ সন্দৰ্ভত আপোনালোকৰ আগত যি ধৰণেৰে উৎসুকতা বৃদ্ধি কৰিবৰ কাৰণে বিশেষণ লগাই দুটামান কথা কৈছে, মই আপোনালোকক স্পষ্ট কৰি কওঁ যে মই তেনে ব্যক্তি নহয়। মই বিশিষ্ট সাংবাদিক বুলি আজিলৈকে ভবা নাই, মই বিশিষ্ট লেখক বুলি ভবা নাই। মই তেনেকুৱাকৈ মোক ক'লে মই অকণমান লাজি পাওঁ। আৰু মই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া যাওঁ, প্ৰায়ে মোক সেই ধৰণেৰে বিভূষণ দি কয়, আৰু মই প্ৰত্যেকখন সভাতেই সেই স্পষ্টীকৰণটো দিবলৈ বাধ্য হওঁ এই কাৰণেই যে মই নিজে ভাবোঁ, যদি মই বিশিষ্ট সাংবাদিক তেনেহ'লে হোমেন বৰগোহাঁই ছাৰ কি হ'ব, কনকসেন ডেকা ছাৰ কি হ'ব। সেইকাৰণে মোক আপোনালোকে সেইটো স্থানত এতিয়াও নাৰাখিব। অসমীয়া মানুহৰ যিকেইটা কথা আৰু কামে মোক অতিষ্ঠ কৰে, তাৰ ভিতৰত সেইটো এটা। আমি অশিষ্টক বিশিষ্ট বনালোঁ, আৰু আমি জিৰ'ক হিৰ' বনোৱাৰ কাৰণেই ৰাজ্যখনৰ বহু সমস্যাৰ আজিও সমস্যা হৈ আছে। কিন্তু যি কি নহওক, মই ইয়ালৈ আহিছোঁ আপোনালোকৰ মাজৰে এজন হৈ, কোনো মুখ্য অতিথি, কোনো নিৰ্দিষ্ট বক্তা হৈ নহয়। মই যিকেইটা কথা ক'ম মোৰ সামান্য জ্ঞান আৰু বুদ্ধিৰে ঢুকি পাই ইয়াত পৰিৱেশ পৰিস্থিতি চাই
ক'বলগীয়া বুলি ভাবিহে মই ক'ম। আৰু সেই কথাকেইটাই যদি আপোনালোকৰ কাৰোবাক ভাল লগায়, মোৰ ভাল লাগিব। আৰু যদি এখন কাণেৰে সোমোৱাই ইখন কাণেৰে লগত লগত উলিয়াইও দিয়ে, তেতিয়াও মোৰ ক'বলগীয়া একো নাথাকিব। আজি অসমৰ যদি আমি শিক্ষা ব্যৱস্থাটোলৈ মন কৰোঁ, আমি দেখিম যে ৰাজ্যখনত দুই প্ৰকাৰৰ বিদ্যালয় আছে। এক চৰকাৰী, দুই বেচৰকাৰী। আৰু বেচৰকাৰী বিদ্যালয়ৰ যদি আপুনি শাখা ভাগ কৰি চায়, তেনেহ'লে দেখিব তাৰ দুটা প্ৰজাতি আছে। এক ব্যক্তিগত খণ্ডৰ আৰু দুই ৰাজহুৱা খণ্ডৰ। অৰ্থাৎ আমাৰ ৰাজ্যখনত তিনিবিধ বিদ্যালয় আছে, তিনিবিধ শিক্ষানুষ্ঠান আছে। আৰু এই বিদ্যালয়খন যিহেতু প্ৰথমটো শ্ৰেণীত পৰে, চৰকাৰী বিদ্যালয়, গতিকে মই সামগ্ৰিকভাৱে এই মুহূৰ্তত চৰকাৰী বিদ্যালয়ৰ কথাকে আপোনালোকৰ আগত দুটামান ক'ব বিচাৰোঁ। যদিও বিদ্যালয়খনে আজি সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে, বয়সৰ ফালৰ পৰা বিদ্যালয়খনৰ ৭১ বছৰ হৈছে। আৰু মাত্ৰ ৪টা বছৰৰ পিছত এই বিদ্যালয়খনে নিয়মমতে হীৰক জয়ন্তী উৎসৱ পালন কৰিব লাগে। যি কাৰণতেই নহওক কিয়, বিগত সময়ত অসুবিধাৰ কাৰণেই হওক বা আন কিবা তেওঁলোকৰ সমস্যাৰ কাৰণেই হওক, সোণালী জয়ন্তী বৰ্ষ সেই সময়ত পাতিব নোৱাৰিলে। কিন্তু এই ৭১ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি যি সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত কৰিছে, ইয়াৰ পৰিৱেশটো আপোনালোকে সোমাই দেখি যিখিনি অনুভৱ কৰিছে, হয়তো ময়ো একেই অনুভৱ কৰিছোঁ। আৰু সেইকাৰণেই প্ৰথমতেই মই আপোনালোকক ক'ম যে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা এই উদযাপন সমিতিৰ উদ্যোক্তাৰ মুখ্য সম্পাদকগৰাকীৰ কাৰণে আপোনালোকে এটা হাত চাপৰি মৰাটো মই বিচাৰিম। এই কাৰণেই যে কিছুমান মানুহে যেতিয়া কিছুমান ভাল কাম কৰে, আমি তেখেতক তেওঁলোকক ৰাজহুৱাকৈ আমি প্ৰশংসা কৰাটো উচিত। আৰু যেতিয়া বেয়া কাম কৰে, আমি তেতিয়া ৰাজহুৱাকৈ সমালোচনা কৰোঁ। গতিকে ভাল কাম কৰিলেও সেই মানুহক আমি উৎসাহ দিয়াৰ স্বাৰ্থত, আশীৰ্বাদ দিয়াৰ স্বাৰ্থত কেতিয়াবা আমি অকণমান মৰম, ভালপোৱা, প্ৰশংসা দিয়াটো উচিত। আৰু সেইকাৰণে এই পৰিৱেশটো দেখি মোৰ ভাল লাগিছে। এখন চৰকাৰী বিদ্যালয়ৰ, প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী পাতি ইয়াৰ যিটো আন্তঃগাঁথনি উন্নয়নতে হওক বা আন দিশবিলাকৰ ক্ষেত্ৰতেই হওক, তিনিদিনীয়াকৈ যি কষ্ট কৰি এই সোণালী জয়ন্তী উৎসৱ পাতিছে, তাৰ কাৰণে উদ্যোক্তাসকল ধন্যবাদৰ পাত্ৰ। এই বিদ্যালয়খন যিসকলে প্ৰথম প্ৰতিষ্ঠা কৰিছিল আজিৰ পৰা ৭১ বছৰ পূৰ্বে, মই তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম এই কাৰণেই যে সেই সময়ৰ যিটো অসমৰ পৰিৱেশ আৰু আজি 2019 বৰ্ষৰ পৰিৱেশৰ মাজত আকাশ পাতল পাৰ্থক্য আছে। যিখিনি তেওঁলোকে চিন্তা কৰি এই অঞ্চলটোক পোহৰ কৰাৰ স্বাৰ্থত, মানুহক মানুহ কৰাৰ স্বাৰ্থত এই বিদ্যালয়খন স্থাপন কৰিছিল, মই ভাবোঁ আজি হয়তো তেখেতসকল য'তেই নাথাকক কিয় সেই চিন্তাই সাকাৰ ৰূপ পাইছে, যাৰ কাৰণে আপোনালোক এনেকৈ আজি এই সোণালী জয়ন্তী উদযাপন কৰাৰ নামত গোট খাইছে। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত ইয়াৰ আন্তঃগাঁথনিৰ উন্নয়ন হৈছে। যেনে জ্বলন্ত উদাহৰণ গেটখন। অৰ্থাৎ অলপ হ'লেও ইয়াত ক'ৰবাত যে মানুহ বহিছে, সৃষ্টি কৰিছে, তাৰ প্ৰমাণ আমি পাইছোঁ। এই ধৰণৰ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী শতবৰ্ষ যিয়েই নাপাতক কিয়, মই তাত 4 ধৰণৰ মানুহ বিচাৰি পাওঁ। আপুনি মন কৰিব, যদি বিহু পাতিছে, আপুনি মন কৰিব যদি দুৰ্গোৎসৱ পাতিছে, কোনোবা জাতীয় সংগঠনে তেওঁলোকৰ ৰূপালী জয়ন্তী পাতিছে, সোণালী জয়ন্তী পাতিছে, বা এনেধৰণৰ শিক্ষানুষ্ঠানো সোণালী জয়ন্তী, ৰূপালী জয়ন্তী যদি পাতে, তাত 4 ধৰণৰ মানুহ থাকে। প্ৰথমটো শ্ৰেণী হৈছে পাতিব লাগে কাৰণে পতা। বিহু আহিছে, একো লক্ষ্য উদ্দেশ্য একো নাই, পাতি আহিছিল, পাতি যাব, সেইকাৰণেই পাতে। 50 বছৰ হ'ল, 25 বছৰ হ'ল, 100 বছৰ হ'ল, বছ ৰূপালী জয়ন্তী, সোণালী জয়ন্তী বা শতবৰ্ষ পাতিব লাগে কাৰণে পাতে, বেলেগ উদ্দেশ্য একো নাথাকে। প্ৰথমটো চামত সেইখিনি মানুহেই থাকে।
লক্ষ্য উদ্দেশ্যবিহীনভাৱে কেৱল কৰিব লাগে কাৰণে কৰে, পাতিব লাগে কাৰণে পাতে। দ্বিতীয় এটা চাম আছে, সেই চামটো অলপ বেলেগ। তেওঁলোক অলপ মতলববাজি, অলপ ধান্দাবাজি মানুহ। তেওঁলোকৰ উদ্দেশ্যটো কি? কেনেকৈ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, শতবৰ্ষ বা মহাৰজত জয়ন্তী পতাৰ নামত বা বাৰ্ষিক অধিৱেশন পতাৰ নামত, আনকি এই যে বিহু পতাৰ কথা কৈছোঁ, দুৰ্ভাগ্যজনকভাৱে শংকৰ উৎসৱ পতাৰ নামতো আপুনি চাব, সেই মতলববাজি মানুহখিনিৰ উদ্দেশ্যটো হৈছে কেনেকৈ এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি অলপমান পইচা পাতি মাৰিব পাৰে, খাব পাৰে, সেইটোৱেই তেওঁলোকৰ উদ্দেশ্য। কাৰণ সোণালী জয়ন্তী পতাৰ নামত, ৰূপালী জয়ন্তী পতাৰ নামত, শতবৰ্ষ পতাৰ নামত আনৰ ওচৰত অনুদান বিচৰা হয়, হাত পতা হয়, সাহায্য বিচৰা হয়। বিহু পাতোতেনো আপুনি চাব, আমি আনৰ ওচৰত হাত পাতোঁ। দুৰ্গোৎসৱ পাতোতেও আমি আনৰ পৰা পইচা তোলোঁ। আনকি এতিয়া কি বাৰ্ষিক অধিৱেশন, কি দ্বিবাৰ্ষিক অধিৱেশন, বিভিন্ন জাতীয় দল সংগঠনে পাতোতেনো আনৰ পৰা পইচা তোলে। অৰ্থাৎ খৰচ কৰাৰ নামত তেওঁলোকে নিজৰ পকেট গৰম কৰাৰ মানসিকতাটোৰ কাৰণেও একাংশই এই ধৰণৰ অনুষ্ঠানৰ উদযাপন কৰে। দ্বিতীয় শ্ৰেণীটোত সেই মানুহখিনি থাকে। তৃতীয়টা শ্ৰেণী থাকে। তৃতীয় শ্ৰেণীটোত কোনখিনি মানুহ থাকে? এই প্ৰথম আৰু দ্বিতীয়তকৈ তেওঁলোক আৰু বেলেগ। সেইখিনি মানুহ থাকে যাৰ জীৱনত এটা ৰাজনৈতিক বাসনা পূৰ্ণ কৰাৰ কামনা থাকি যায়। জীৱনত কোনোদিন তেওঁ মন্ত্ৰী হ'ব নোৱাৰিলে, বিধায়ক হ'ব নোৱাৰিলে, সাংসদ হ'ব নোৱাৰিলে তেওঁ জিলা পৰিষদৰ সভাপতি বা পঞ্চায়তৰ সদস্য। সেই তেনেকুৱা একাংশ মানুহেই এনেধৰণৰ উৎসৱ পাৰ্বণবিলাকৰ নেতৃত্ব ল'বলৈ আগবাঢ়ি আহে। এইকাৰণেই সেইকেইদিন তেওঁলোক নেতা ভাৱত সেই অঞ্চলটোত থাকিব পাৰে, সেই অনুষ্ঠানটোত জিলিকি থাকিব পাৰে। ডিঙিত গামোচা লয়, বেজ লগোৱা থাকে, পাৰিলে শোভাযাত্ৰা কৰে, সন্মুখত তেওঁলোক নমস্কাৰ দি আগবাঢ়ি যায়। তেওঁলোকৰ যোগ্যতা এটাই, কাৰোবাৰ পইচা, কাৰোবাৰ প্ৰতিপত্তি, কোনো তেওঁলোকক জ্ঞান নালাগে, কোনো তেওঁলোকক শিক্ষাগত অৰ্হতা নালাগে। তেওঁলোকক কোনোবাই অকল ভয় কৰে কিবা কাৰণত, সেইটোৱেই তেওঁলোকৰ যোগ্যতা। আৰু সেইকাৰণেই তেওঁলোকে বাছি লয় সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, বিহু, দুৰ্গোৎসৱ, এনেকুৱা ধৰণৰ যিকোনো কাৰ্যসূচী। সেই তৃপ্তিটোৰ কাৰণে, আত্মতৃপ্তি, অলপ দিনৰ কাৰণে নেতা হ'ব পাৰিছে, বিশিষ্ট ব্যক্তিৰ লগত আসন অলংকৃত কৰি মঞ্চত বহিব পাৰিছে, বছ তাতেই তেওঁ সুখী। এই তৃতীয় চামটোত সেই মানুহখিনি থাকে। সেই তৃতীয় চামটোৰ সোঁৱে বাৱে আৰু কিছুমান চামচা সদৃশ মানুহ থাকে, তেওঁলোক অতি জঘন্য। তেওঁলোকৰ লক্ষ্য উদ্দেশ্যটো অতি ভয়ংকৰ। কেনেকৈ সোণালী জয়ন্তী, ৰূপালী জয়ন্তী বা এনেধৰণৰ উৎসৱৰ আয়োজন কৰি কোনোবা শেষৰ দিনাৰ কাৰ্যসূচীত এগৰাকী প্ৰতিষ্ঠিত শিল্পীক বা অল্পখ্যাত শিল্পীক আনি সাংস্কৃতিক অনুষ্ঠান কৰাৰ নামত ডিঙিলৈকে এসোপামান গিলি কেনেকৈ ৰাতি তাণ্ডৱ নৃত্য নাচিব পাৰে আৰু মদে ভাতে ভোজ খাব পাৰে, সেইটোৱেই তেওঁলোকৰ লক্ষ্য। তাৰ বাহিৰে বেলেগ উদ্দেশ্য একো নাই। সেই চামচা সদৃশ মানুহখিনিৰ লক্ষ্য সেইটো। এই তিনিটা চামৰ পিছত আৰু এটা চাম থাকে, চতুৰ্থটো চাম। সেই চতুৰ্থটো চামত কোনখিনি মানুহ থাকে আপুনি মন কৰিব, দেখিব। মই কোৱা এই চামকেইটাই আপোনাৰ অঞ্চলটোত, আপোনাৰ চকুৰ আগত জিলিকি থাকে য'তে ত'তে, হয়নে নহয় আপুনি চাওক। আদৰ্শ আৰু নৈতিকতা যেতিয়া এজন শিক্ষকৰ গাত শূন্য হ'বলৈ আৰম্ভ কৰে, তাতকৈ আৰু ভয়ংকৰ কথা একো থাকিব নোৱাৰে। মই কিয় কৈছো আপোনালোকক, যিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে সেই বিদ্যালয়ত নিজৰ সন্তানক নপঢ়ুৱাই কাষৰী চৰকাৰী বিদ্যালয়খনক, নিজৰ বিদ্যালয়খনক গৌণ কৰি বেচৰকাৰী বিদ্যালয়খনত যেতিয়া নিজৰ সন্তানক পঢ়ুৱাবলৈ আৰম্ভ কৰিলে, বা স্কুটাৰ, মটৰচাইকেল বা গাড়ীৰে নিজৰ সন্তানক কোনোবা প্ৰাইভেট বিদ্যালয়খনত নমাই আহি যেতিয়া তেওঁ নিজে নিজৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ চকীত বহিবলৈ আৰম্ভ কৰিলে, তেতিয়াই সেই বিদ্যালয়ৰ ওপৰত থকা আস্থা আৰু বিশ্বাসৰ জৱনিকা পৰিবলৈ আৰম্ভ কৰিলে। যিখন বিদ্যালয়ত নিজৰ
প্ৰধান শিক্ষকগৰাকীৰ আস্থা নাই যে মোৰ ল'ৰাটো মোৰ ছোৱালীজনী ইয়াত ভাল মানুহ হ'ব। যিখন বিদ্যালয়ৰ অন্যান্য শিক্ষকসকলৰ নিজৰ সন্তানক পঢ়ুৱাবলৈ সাহসৰ অভাৱ, সেই বিদ্যালয়খনত কি যুক্তিত গাঁওখনৰ সমাজখনৰ অন্যান্য মানুহে বাৰু নিজৰ সন্তানক পঢ়ুৱাবলৈ সাহস কৰিব? আপুনি কওক, কেনেকৈ সাহস কৰিব? নিজে তেওঁ নপঢ়ুৱাই আৰু প্ৰাইভেট বিদ্যালয়ত পঢ়ুৱাব আৰু তাৰপিছত আহি তেওঁ আনক নৈতিকতাৰ কথা ক'ব। এই যিটো স্ববিৰোধী স্থিতি ল'লে কোন কাহানি বাই আমাৰ শিক্ষক সমাজে, সেই তেতিয়াই এই চৰকাৰী বিদ্যালয়ৰ ধ্বংসযজ্ঞ আৰম্ভ হ'ল। অৰ্থাৎ চৰকাৰ, সমাজ ব্যৱস্থা আৰু শিক্ষক সমাজ, এই তিনিটা শ্ৰেণীও এই প্ৰাথমিক বিদ্যালয়ৰ এতিয়া ভৱিষ্যতক লৈ আপুনি মই যিটো সন্দিহান হৈছোঁ, বা চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ভৱিষ্যতক লৈ আপুনি মই যিটো আজি দিশহৰা হৈছোঁ, ইয়াৰ মূল কাৰণ বুলি মই অনুভৱ কৰোঁ। আপোনালোকে বেয়া নাপাব, ইয়াত বহুত হয়তো শিক্ষক মানুহ আছে, মই এতিয়াৰ কথা কোৱা নাই। এতিয়া আপুনি নপঢ়াব পাৰে, আপোনাৰ অসুবিধা বেলেগ বেলেগ কাৰণ ধেৰ থাকিব পাৰে, কিন্তু সেই তেতিয়াই যিটো প্ৰক্ৰিয়া আৰম্ভ হ'ল, তেতিয়াই যদি আমি ঠিক কৰিলোহেঁতেন, আজি এই অৱস্থাটো আমাৰ নহ'লহেঁতেন। আমাৰ মানুহৰ যিটো স্ববিৰোধী স্থিতি, সেইটোৱেই মূল কাৰণ। আনক নৈতিকতাৰ শিক্ষা ঠিকেই দিয়ে, মদ নিবাৰণী সভাত উদাত্ত কণ্ঠৰে মদৰ বিৰুদ্ধে ভাষণ দিয়ে আৰু নিশা ঘৰলৈ গৈ ডিঙিলৈকে এগাল গিলি মাতলামি কৰা মানুহৰ সংখ্যা আমাৰ সমাজত বেছি। দিনত মদ নিবাৰণী সভাত ভাষণ দিয়ে আৰু নিশা ঘৰলৈ গৈ ডিঙিলৈকে গিলি মাতলামি কৰে, সেই মানুহে আমাৰ সমাজখনক প্ৰতিনিধিত্ব কৰে। তেনেকুৱা মানুহৰ পৰা শিক্ষামন্ত্ৰীলৈকে আপুনি চাওক, মই সকলোকে একাকাৰ কৰি আপোনালোকক কৈছোঁ, আমাৰ যিটো আজি পয়মাল হৈছে, এই পয়মালৰ মূল কাৰণ সেয়াই। যিধৰণে শিক্ষক দায়ী, যিধৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহ দায়ী, যিধৰণে চৰকাৰ দায়ী, তেনেকৈ একেবাৰে দায়ী আপুনি আমাৰ শিক্ষামন্ত্ৰীবিলাকক। মই কোনো মোক বেয়া পাব নালাগে, শিক্ষামন্ত্ৰী লগা মোৰ দৃষ্টিত ব্যক্তিত্ব সম্পন্ন মানুহ মই শেষৰজন বিচাৰি পাইছিলোঁ বৃন্দাবন গোস্বামীৰ গাত। মই আপোনালোকক সঁচা কথা কৈছোঁ। শৰৎ বৰকটকীকো কিছু পৰিমাণে মোৰ শিক্ষক লাগে। এজন শিক্ষামন্ত্ৰী হ'বৰ কাৰণে এজন মানুহৰ যিটো জ্ঞান, যিটো ব্যক্তিত্ব, যিটো তেওঁ কথা বতৰা, এটা পৰ্যায়লৈকে সম্পূৰ্ণৰূপে আছিল যেন লাগে মোৰ বৃন্দাবন গোস্বামীৰ গাত, আৰু তাৰপিছত কিছু পৰিমাণে মই শৰৎ বৰকটকীৰ গাত বিচাৰি পাওঁ। তাৰপিছত যিবিলাক শিক্ষামন্ত্ৰী হৈছে, মই তেওঁলোকক সন্মান কৰিও কওঁ। কোনোবাজন গৈ তিহাৰ জেল পাইছেগৈ, কোনোবাজনক দেখিলে আপোনাৰ এনেকুৱা লাগে তেওঁ কথা বতৰা চাল চলন দেখিলে তেওঁ চম্বলৰ ডকাইতেই নে তেওঁ আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী সন্দেহ হৈ যায়। কোনোবাই আকৌ প্ৰধান শিক্ষকক থিয় কৰাই পেলাই কুইজ সোধে, কলেজৰ প্ৰিন্সিপালকো GSTৰ ফুল মিনিং সোধে। এনেকুৱা শিক্ষামন্ত্ৰী হ'ল আমাৰ ৰাজ্যখনত, শিক্ষকক আকৌ বাবা তই কচোন বুলি কয়। বাবা বুলি যেতিয়া শিক্ষামন্ত্ৰীয়ে শিক্ষকক সম্বোধন কৰিব আৰু কৰিব সংবাদ মাধ্যমৰ সন্মুখত, সেই শিক্ষকজনক, সেই বিদ্যালয়খনৰ, সেই কলেজখনৰ ছাত্ৰ ছাত্ৰীক কোনটো দৃষ্টিৰে চাব বাৰু আপুনি কওক? ৰাজহুৱাকৈ শিক্ষকক শিক্ষামন্ত্ৰীয়ে যেতিয়া বাবা বুলি ক'ব, তেতিয়াহ'লে তেওঁৰ অৱস্থাটো বিদ্যালয়খনত কি পৰ্যায়লৈ যাব? সেই কথাটোতো আমাৰ শিক্ষামন্ত্ৰীয়ে নাভাবা হ'ল। তাৰমানে আমি তেনেকুৱা শিক্ষামন্ত্ৰীও পালোঁ। গতিকে এই যিটো আমাৰ মানসিকতা, এই মানসিকতাটো যেতিয়ালৈকে আমাৰ ঠিক নহ'ব, আমি নিজক ঠিক নকৰিম, তেতিয়ালৈকে আমাৰ কিন্তু উন্নতি নহ'ব। আমি যিমানেই কথা নকওঁ কিয়, এনেকৈ বক্তৃতা নিদিওঁ কিয়, আমাৰ এই বিদ্যালয়ৰ ওপৰত যিটো আস্থা আৰু বিশ্বাস, আটাইতকৈ আমাৰ অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ যিটো আস্থা আৰু বিশ্বাস, সেইটো ঘূৰাই আনিবৰ কাৰণে আমি এই গোটেইকেইটা শ্ৰেণী যেতিয়ালৈকে আমি একলগ হ'ব নোৱাৰিম, তেতিয়ালৈকে কিন্তু
ইয়াৰ কেতিয়াও আমি পৰিত্ৰাণ নাপাম। মই আপোনালোকক কৈছোঁ, গুণোৎসৱ পাতিছে, চৰকাৰে বিভিন্ন সহায় কৰিছে, তাৰপিছতো সেই বিশ্বাসটো কিয় আমি আদায় কৰিব পৰা নাই? এইটোৱেই মূল কাৰণ যে যিটো সমন্বয়, যিটো আমাৰ গোটেই এই পাঁচোটা অভিভাৱক, শিক্ষক, ছাত্ৰ ছাত্ৰী, পাঠ্যপুথি, আন্তঃগাঁথনি উন্নয়ন, অৰ্থাৎ বিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ লগত চৰকাৰ জড়িত। এই পাঁচোটা উপাদানৰ মাজত যেতিয়ালৈকে এটা প্ৰকৃত সুসমন্বয় নহ'ব, তেতিয়ালৈকে আমাৰ এই বিদ্যালয়বিলাকৰ ভৱিষ্যত কিন্তু অলপ প্ৰশ্নবোধক চিনৰ মাজত থাকিয়েই যাব। কেতিয়া আমি ইয়াৰ পৰা মুক্তি পাম, সেইটোহে আচলতে ডাঙৰ কথা। আমাক এজন এনেকুৱা মুখ্যমন্ত্ৰী লাগে যি সঁচাকৈ আমাৰ গোটেই বিভাগকেইটাৰ ভিতৰত শিক্ষা বিভাগটোক আন বিভাগবিলাকৰ লগত একাকাৰ কৰি নাচাব। এনেকুৱা এজন আমাক মুখ্যমন্ত্ৰী লাগে যি সঁচাকৈ শিক্ষা বিভাগটোক জাতিৰ এটা সুকীয়া প্ৰশ্নজনিত বিভাগ বুলি ভাবি তেওঁ চাব আৰু তেনেকুৱা মানুহক শিক্ষামন্ত্ৰী দিব। তেনেকুৱা এজন মানুহৰ খুব প্ৰয়োজন হৈছে। মই কিয় কৈছোঁ আপোনালোকক, হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোঁতেনে যেতিয়া তেওঁ বিসম্বাদ কৰিছিল, আপুনি মন কৰক, কিবা কাৰণত তেওঁ যদি শিক্ষা বিভাগটো সেই সময়ত এৰি দিলেহেঁতেন, গোটেই অসমৰ শিক্ষা বিভাগটোৰ দায়িত্ব ল'ব লাগিলেহেঁতেন কোনে তেতিয়া? সংসদীয় সচিব ৰেকিবউদ্দিন আহমেদে। অসমত কি শিক্ষা বিভাগৰ সংসদীয় সচিব হ'বলৈ সেই সময়ত তৰুণ গগৈ ৭৮জন বিধায়কৰ ভিতৰত আৰু মানুহ নাপালে ৰেকিবউদ্দিন আহমেদতকৈ? মই কোৱা নাই যে তেওঁ অযোগ্য বুলি, মই নাই কোৱা, তেওঁ যোগ্য, কিন্তু বিভাগটো শিক্ষা বিভাগ। সেইকাৰণে মই আপোনালোকক এই কথাটো কৈছোঁ, যিটো সদিচ্ছা, তাতকৈ আৰু এটা উদাহৰণ দিলে বেছি ভাল হ'ব, ইয়াত খাপ খাব। আপোনালোকে নাভাবিব মই কিবা ৰাজনীতি কৰিছোঁ। এই যে যিটো আন্তৰিকতাৰ কথা মই বাৰে আপোনালোকক কৈ আছোঁ, যিটো আন্তৰিকতা লাগে আমাক, এই ব্যৱস্থাটো ভাল কৰিবলৈ যিটো আন্তৰিকতা লাগে, না শিক্ষক, না অভিভাৱক, না আমাৰ সমাজ, না চৰকাৰ, না আমাৰ প্ৰশাসন যন্ত্ৰ, সকলোৱে যিটো মই আন্তৰিকতাৰ কথা কৈ আছোঁ, সেইটো যেতিয়ালৈকে ঠিক নহয়, আমি যে ইয়াৰ ঠিক কৰিব নোৱাৰিম বুলি কৈ আছোঁ। মই আহি থাকোঁতেনে আপোনালোকৰ বিদ্যালয়খন পোৱাৰ কিছু দূৰ আগত কনভয়লৈ 3খন গাড়ীৰে এজন মানুহ গৈ আছে। মানুহজনক মই গাড়ীখন ক্ৰছ কৰোঁতেনে মই দেখিছোঁ, মাজৰ গাড়ীখনত গৈ আছে, বগা ৰঙৰ। মানুহজনৰ নাম ডাক্তৰ ৰণোজ পেগু। এই বিদ্যালয়খনত 3দিনীয়াকৈ সোণালী জয়ন্তী হৈছে, ইয়াত তেখেতৰ নামটো আছে। ঠিক আছে, তেখেত বৰ ব্যস্ত মানুহ, মই বুজি পালোঁ। আজিৰ দিনত তেওঁ চাগে অতি বেছি ব্যস্ত মানুহ, পৃথিৱীৰ অন্যতম এজন শ্ৰেষ্ঠ ব্যস্ত মানুহৰ ভিতৰত তেওঁ। এই 3দিনীয়াকৈ এখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ইয়াত সোণালী জয়ন্তী হৈ আছে, ইয়াত তেখেতৰ নামটো আছে। কিয়? এই ৰাস্তা দিয়েতো তেওঁ গ'ল। ইয়াত তেওঁ দীঘলীয়া সময় বক্তৃতা দিব নালাগে, কিন্তু আপোনালোকৰ ইয়াত তেওঁ একপাক মাৰি যাব নালাগিছিল নে? এই বিদ্যালয়খনৰ স্বাৰ্থত তেওঁ দেখা নাছিল নেকি? এইফালেদি যাওঁতে তেওঁ মহৰ চশমা পিন্ধি গৈছিল নেকি? একো দেখা নাছিল। এইটোৱেই আন্তৰিকতা। ইয়াত উপস্থিত হৈ তেওঁ কিয় ক'ব নোৱাৰিলে যে ৰাইজ, মই এই অনুষ্ঠানটোৰ অন্যতম এগৰাকী অতিথি আছিলোঁ, কিন্তু মই কামত ব্যস্ত আছোঁ। মই বিদ্যালয়খনে সোণালী জয়ন্তী পাতিছে, মোৰ শুভেচ্ছা আছে, মই আপোনালোকৰ লগত আছোঁ। আপোনালোকে বিদ্যালয়খনৰ ওপৰত আস্থা আৰু বিশ্বাস পোষণ কৰি ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰাৰ সহযোগিতাটো আগবঢ়াই যাওক। মই বিপদে আপদে আপোনালোকৰ লগত থাকিম। বছ, একো ক'ব নালাগে। এই বাক্য কেইষাৰি কওঁতেনে তেওঁ কি হীৰা, সোণ, ৰূপ এইবোৰ দিব লাগিলহেঁতেন নেকি ইয়াত? কিয় তেওঁ একমাক ইয়াত সোমাবলৈ সময় নহ'ল? অৰ্থাৎ এই যে মই কৈছোঁ আপোনাক, সদিচ্ছা, আন্তৰিকতা, সেইটোৱেই মূল কাৰণ। তাৰমানে আমাৰ ইয়াত সোণালী জয়ন্তী হৈছে, হীৰক জয়ন্তী হৈছে, প্ৰাথমিক বিদ্যালয়হে হৈছে।
হৈছে হৈছে আৰু মইনো গৈ কি কৰিম? ইয়াততো এনেই নাম দিয়া নাই, তেওঁৰ লগত নিশ্চয় যোগাযোগ কৰিছে। তেওঁ সমষ্টি ৰাস্তাৰ কাষত ক'ৰবাত গৰপিপৰা গাঁৱত নহয় চুকত, তাৰপিছতে ইয়াত নাই সোমোৱা। মই জানো আপোনালোকৰ ইয়াত কোনোবা ৰণোজ পেগুৰ হয়তো কনিষ্ঠ মানুহ বা সোঁৱে বৰে থকা মানুহ ইয়াত থাকিব পাৰে, মই জানো। আৰু হয়তো আপোনালোকে কোনোবাই গৈ ক'বগৈও, কিন্তু মই তেনেকুৱা ধদুৱা নহয়, মই ভয় নকৰোঁ, ক'ব পাৰে আপোনালোকে। যিটো ভাল কাম ভাল বুলি কোৱাৰ সৎ সাহস আছে, আৰু যিটো বেয়া কাম হাজাৰবাৰ মই বেয়া বুলি কমেই। মোৰ দৃষ্টিত এইটো আজি ৰণোজ পেগুৱে মোৰ দৃষ্টিত এইটো অলপ বেয়া কাম কৰিছে। এইফালেদি যাওঁতে অন্তত এই বিদ্যালয়খনত তেওঁ সোমাই যাব পাৰিব লাগিছিল, এষাৰি মাত দিব লাগিছিল। এই বিদ্যালয়খনৰ অভিভাৱকসকলক অন্তত সুখী কৰাৰ স্বাৰ্থত, এই বিদ্যালয়খনৰ শিক্ষককেইজনক অন্তত এটা সাহস দিয়াৰ স্বাৰ্থত। এই আন্তৰিকতাটোৱে আমাৰ অভাৱ। যেতিয়ালৈকে আপুনি মই এইখিনি আদায় কৰিব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু আমাৰ লাভ নহয়। মই সঁচা কথা কৈছোঁ আপোনাক। অকল এই কথাখিনি, নিগেটিভ কথাখিনি কৈ থাকিলে আপোনালোকে ভাবিব যে পজিটিভ কথা একোৱেই নাই নেকি? নিশ্চয় আছে। চাওক, এই যে যিটো ইয়াত কৰিছে, মই আপোনালোকক সেইকাৰণেই কৈছোঁ, পাতিব লাগে কাৰণে পাতিলে নহ'ব। সোণালী জয়ন্তী যেতিয়া ইয়াত আজি পাতিছে ৭১ বছৰত, ইয়াৰ শিক্ষকসকলে আৰু ইয়াত আপোনালোক যিসকল অভিভাৱক আছে, অন্ততঃ আপোনালোকে এটা সিদ্ধান্ত ল'ব লাগিব যে এই বিদ্যালয়খনক আমি জীয়াই ৰাখিমেই। এই বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কৰাৰ স্বাৰ্থত আমাৰ এটা ভূমিকা থাকিব। আপোনালোক জড়িত হওক। কেনেকৈ? নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক বিদ্যালয়লৈ পঠিয়াই দিয়াৰ পিছত আমাৰ বহুত অভিভাৱকৰ কাম শেষ, দায়িত্ব শেষ, বছ গ'ল নহয় স্কুল, কি হৈ গ'ল আৰু।